নমস্কাৰ। পঞ্চম শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী। আহাচোন আজি আমি পৰিৱেশৰ পাঠ এটা আলোচনা কৰোঁ। পৰিৱেশৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশ তৃতীয় ভাগখন তোমালোকে উলিয়াই লোৱাচোন। তাৰ প্ৰথম পাঠটো উলিওৱা। প্ৰথম পাঠটো হৈছে আমাৰ পৰিৱেশ। এতিয়া খুব মনোযোগেৰে মই পঢ়াই যোৱাখিনি তোমালোকৰ কিতাপত চাই যাবা। জীৱক জীয়াই থাকিবলৈ এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন। এটা উপযুক্ত পৰিৱেশতহে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিব পাৰে। আমাৰ সৌৰজগতত কেইটা গ্ৰহ আছে তোমালোকে জানা নহয়? 8টা গ্ৰহ। আৰু এই 8টা গ্ৰহৰ ভিতৰত আমাৰ পৃথিৱীতহে জীৱ আছে। জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিবৰ বাবে যি উপযুক্ত পৰিৱেশৰ প্ৰয়োজন, সেই পৰিৱেশ আমাৰ পৃথিৱীতহে আছে। সেইবাবেই পৃথিৱীত বিভিন্ন জীৱই বাস কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টিনো কেনেকৈ হয়? কোনো এটা অঞ্চলত বাস কৰা মানুহকে ধৰি সকলো উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আৰু বায়ু, পানী, মাটি আদি উপাদানেৰে কোনো এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি উঠে। আৰু এই প্ৰাকৃতিক পৰিৱেশটো গঢ়ি উঠোতে এই পৰিৱেশত থকা উপাদানবোৰে বৰ সহায় কৰে। প্ৰাকৃতিক পৰিৱেশ গঢ়ি উঠোতে যিবোৰ উপাদান আছে সেইবোৰৰ কিছুমানৰ জীৱ আছে, কিছুমানৰ জীৱ নাই। আৰু সেই ভিত্তি কৰিয়ে প্ৰাকৃতিক পৰিৱেশৰ উপাদানবোৰক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জৈৱিক উপাদান আৰু আনটো হৈছে অজৈৱিক উপাদান। অৰ্থাৎ যিবিলাক উপাদানৰ জীৱ আছে সেইবিলাক জৈৱিক উপাদানৰ শাৰীত পৰে আৰু যিবিলাকৰ জীৱ নাই সেইবিলাক অজৈৱিক উপাদানৰ শাৰীত পৰে। এতিয়া আমি বুজিব পাৰিম যে প্ৰাকৃতিক পৰিৱেশত থকা উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। আৰু বায়ু, পানী, মাটি, নৈ, জান, জুৰি, পৰ্বত, পাহাৰ আদি হৈছে পৰিৱেশৰ একোটা অজৈৱিক উপাদান। বুজিলা নহয়? আমাৰ চৌপাশে থকা এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। এইখন হৈছে জলাভূমি বা আৰ্দ্ৰভূমিৰ ছবি। আৰু জলাভূমি বা আৰ্দ্ৰভূমি হৈছে প্ৰাকৃতিক পৰিৱেশৰ এক উত্তম উদাহৰণ। এতিয়া জলাভূমিনো কি? সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি। জলাভূমিৰ পৰিৱেশ পানী আৰু মাটি এই দুই প্ৰধান উপাদানেৰে গঢ়ি উঠে। এই উপাদান দুটা থাকে বাবেই জলাভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ আৱাসভূমি। উদাহৰণস্বৰূপে পানীত উপঙি থকা পুনি, মেটেকা আৰু পানীৰ জুৱলিত গজা নল, খাগৰি, ইকৰা, তৰা, দলঘাঁহ, কলমৌ, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া, বিহলঙনি ইত্যাদি জলাভূমিত হোৱা উদ্ভিদ। জলাভূমি আৰু কাষৰীয়া অঞ্চলত নানা ধৰণৰ ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী মকৰা, কেঁকোৰা আদি প্ৰাণী থাকে। ইয়াত বহুতো অণুজীৱও থাকে। ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, পানীকাউৰী, মাছৰোকা, চিলনী আদি চৰাই থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া জলাভূমিৰ বিষয়ে তোমালোকে বুজি পালা নহয়? কোৱাচোন, জলাভূমিত পোৱা কেইবিধমান উদ্ভিদ আৰু প্ৰাণীৰ নাম? জলাভূমিত পোৱা উদ্ভিদবোৰ কি কি? পুনি, মেটেকা, নল, খাগৰি, ইকৰা, তৰা, দলঘাঁহ, কলমৌ, বিভিন্ন ধৰণৰ কচু, ঢেকীয়া আদি। আৰু জলাভূমিত পোৱা প্ৰাণীবোৰ কি কি? ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী মকৰা, কেঁকোৰা আদি। এবাৰ উত্তৰ দিয়াচোন। জলাহত পোৱা দুটা অজৈৱিক উপাদানৰ নাম? জলাহত পোৱা দুটা অজৈৱিক উপাদান হ'ল পানী আৰু মাটি। এইবাৰ কোৱা
জলাহৰ ওচৰে পাজৰে থকা দুবিধ চৰাইৰ নাম। জলাহৰ ওচৰে পাজৰে থকা চৰাই কি কি? বগলী, হাড়গিলা, বৰদকলা, কণামুচৰি, পানীকাউৰী, মাছৰোকা, চিলনী আদি। আমি ইতিমধ্যে গম পালো যে উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ আমাৰ পৰিৱেশৰ জৈৱিক উপাদান। আহাচোন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ বিষয়ে আমি চমুকৈ আলোচনা কৰোঁ। প্ৰথমতে আমি উদ্ভিদৰ কথা কওঁ। উদ্ভিদ হ'ল প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান। প্ৰকৃতিত কেৱল উদ্ভিদেহে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। উদ্ভিদে প্ৰস্তুত কৰা অতিৰিক্ত খাদ্য শিপা, গা গছ, ফল, কাণ্ড আদিত জমা কৰি ৰাখে। মানুহৰ দৰে সকলোবোৰ জীৱৰ খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। আমাৰ চৌপাশে সাধাৰণতে 4 প্ৰকাৰৰ উদ্ভিদ আমি দেখোঁ: বৃক্ষ, গুল্ম, লতা আৰু তৃণজাতীয় উদ্ভিদ। এই 4 বিধৰ উপৰিও আমাৰ চৌপাশে আৰু কিছুমান উদ্ভিদ আছে। সেইবোৰ হ'ল শেলাই, ভেঁকুৰ, মছ আৰু ঢেকীয়া জাতীয় উদ্ভিদ। তোমালোকে কেতিয়াবা দেখিছানে পুখুৰীত সেউজীয়া আৱৰণ এটা উপঙি থকা? সেইটো কি তোমালোকে জানানে? এই যে ছবিখনত দেখিছা, সেই উদ্ভিদবিধ পুখুৰীৰ পানীত উপঙি থাকে। আৰু এয়া হ'ল শেলাই। পুখুৰী, নিজৰা আদিত জেলিৰ নিচিনা সেউজীয়া আৱৰণ হৈ এই শেলাইবিলাক উপঙি থাকে। শেলাইবিলাক সেউজীয়া হোৱাৰ বাবে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। এই ছবিখন চোৱাচোন, এইখন চিনি পাইছানে? এয়া কি? বেংছতা। তোমালোকে দেখিছা নহয়, পচা কাঠ, গোবৰ আদিত বেংছতাৰ দৰে কিছুমান বস্তু। আৰু এইবিলাক হৈছে ভেঁকুৰ জাতীয় উদ্ভিদ। ইহঁত পাতল হালধীয়া, বগা বা মুগা বৰণৰ। ইহঁতৰ গাত পত্ৰসৰিত নাথাকে বাবে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। আহাৰৰ বাবে ইহঁতে আনৰ ওপৰত নিৰ্ভৰ কৰে। শেলাই আৰু ভেঁকুৰৰ শিপা, কাণ্ডৰ পাত নাথাকে। শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা এটা আৱৰণ দেখিছানে তোমালোকে? সেইবোৰ হৈছে মছ। ইহঁতৰ পাত আছে আৰু গা গছ চেপেটা। মাটিত খামুচি ধৰিবলৈ ইহঁতৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে। এইখন কিহৰ ছবি তোমালোকে চিনি পাইছানে? নিশ্চয় পাইছা। এইখন হৈছে ঢেকীয়াৰ ছবি। তোমালোকে ঢেকীয়া দেখিছা নহয়? তোমালোকে বহুতে ঢেকীয়াৰ ভাজিও খোৱা নহয়নে? আৰু এই ঢেকীয়াবোৰ ক'ত গজে? সেমেকা ঠাইত। আৰু সেমেকা ঠাইত গজা ই এক প্ৰকাৰৰ উদ্ভিদ। ইহঁতৰ মূল, কাণ্ড আৰু পাত থাকে। এইখিনিতে তোমালোকে এটা কথা জানি থোৱা, সকলো পৰিৱেশত একে ধৰণৰ উদ্ভিদ পোৱা নাযায়। ভিন ভিন পৰিৱেশৰ উদ্ভিদ ভিন ভিন হয়। ছাত্ৰ ছাত্ৰীসকল, প্ৰাকৃতিক পৰিৱেশত পোৱা উদ্ভিদৰ বিষয়ে আমি কিছু আলোচনা কৰিলোঁ। এইবাৰ আহাচোন আমি প্ৰাণীৰ বিষয়ে আলোচনা কৰোঁ। পৰিৱেশৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান হ'ল প্ৰাণী। ভিন ভিন পৰিৱেশ ভিন ভিন প্ৰাণীৰ বসবাসৰ উপযোগী। এইটো কিহৰ ছবি চিনি পাইছানে? এইটো হৈছে উট। মৰুভূমি অঞ্চলত দিনত প্ৰচণ্ড গৰম আৰু ৰাতি হ'লে বালিবোৰ চেঁচা হৈ প্ৰচণ্ড ঠাণ্ডা পৰে। ইয়াত পানীৰ বৰ অভাৱ। আৰু মৰুভূমিৰ প্ৰধান প্ৰাণী হ'ল উট। উটৰ দেহৰ গঠন মৰুভূমিৰ পৰিৱেশত খাপ খাব পৰাকৈ গঠিত। অৰ্থাৎ ইহঁতে মৰুভূমিৰ প্ৰচণ্ড গৰম আৰু পানীৰ অভাৱ সহ্য কৰিব পাৰে। এই অঞ্চলৰ প্ৰাণীৰ গাৰ ছাল ডাঠ আৰু নোমাল। ইয়াৰ ফলত বাহিৰৰ তাপ সহজে শৰীৰৰ ভিতৰলৈ সোমাব নোৱাৰে। উটৰ উপৰিও মৰুভূমিত হৰিণা, সাপ, মকৰা আদিও পোৱা যায়। মেৰু অঞ্চল অতিশয় শীতল আৰু বৰফেৰে ভৰা। এনে শীতল পৰিৱেশতো কিছুমান প্ৰাণী জীয়াই থাকে। ইহঁতৰ ভিতৰত প্ৰধান হ'ল বগা ভালুক। ইহঁতৰ দীঘল আৰু ঘন নোমেৰে ঢকা গাৰ ছালখনে ইহঁতক জাৰৰ পৰা ৰক্ষা কৰে। ইহঁতে মাছ, চিল আদি খাই জীয়াই থাকে। এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল পেংগুইন। ইহঁত বৰফত থকা চৰাই। ইহঁতৰ দীঘলীয়া ডিম্বাকৃতিৰ গাটো সৰু সৰু পাখিৰে আৱৰা। ডেউকা দুখন সৰু হোৱা বাবে পেংগুইনে উৰিব নোৱাৰে। কিন্তু ইহঁতে সাঁতুৰিব আৰু খোজ কাঢ়িব পাৰে।
সাগৰত থকা সৰু মাছ ইহঁতৰ খাদ্য। অতি শীতল দেশত পোৱা আৰু এবিধ প্ৰাণী হ'ল বল্গা হৰিণ। এইবিধ হৰিণ 7 ফুট পৰ্যন্ত ওখ হয়। ইহঁতৰ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে। এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল ইয়াক। ইয়াৰ দেহটো দীঘল নোমেৰে আৱৰা। তৃণভূমি অঞ্চলত হাতী, গড়, হৰিণা, জেব্ৰা, জিৰাফ আদি তৃণভোজী প্ৰাণী জাক পাতি থাকে। এইবোৰ অঞ্চলত বাঘ, সিংহ আদি মাংসভোজী প্ৰাণীও থাকে। অসমৰ অৰণ্যত হাতী, গড়, হৰিণা, বাঘ, ভালুক আদি প্ৰাণী পোৱা যায়। সিংহৰ গাৰ ৰং ধূসৰ হোৱা বাবে সহজে শুকান ঘাঁহনিৰ মাজত লুকাই থাকি চিকাৰ ধৰিব পাৰে। বিভিন্ন পৰিৱেশত খাপ খাব পৰাকৈ ভিন ভিন পৰিৱেশৰ প্ৰাণীৰ শৰীৰৰ গঠন ভিন ভিন হয়। পৰিৱেশ অনুযায়ী প্ৰাণীয়ে নিজৰ নিজৰ খাদ্য বিচাৰি লয়। এইবাৰ আহোঁ আমি অণুজীৱৰ কথালৈ। বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছবিধৰ নাম তোমালোকে জানা নহয়? কৰোনা ভাইৰাছ। আমি প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক উপাদানসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। এইবাৰ আমি প্ৰাকৃতিক পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ বিষয়ে আলোচনা কৰিম। আমি গম পাইছোঁ যে বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ আদি আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান। এতিয়া আমি প্ৰথমে পানীৰ বিষয়ে আলোচনা কৰোঁ। পানীৰ বিষয়ে তোমালোকে ইতিমধ্যে 3য় আৰু 4ৰ্থ শ্ৰেণীত পঢ়ি আহিছা। এই পানী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল, বিল, পুখুৰী, নদ নদী, জান জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একোটা উৎস। পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। বৰষুণৰ অভাৱত কোনো এটা অঞ্চলত যেনেদৰে খৰাং পৰিৱেশৰ সৃষ্টি হয়, ঠিক তেনেদৰে অত্যধিক বৰষুণৰ ফলত বানপানীৰো সৃষ্টি হ'ব পাৰে। মাটি। মাটি পৰিৱেশৰ এক অপৰিহাৰ্য উপাদান। সকলো ঠাইৰে মাটিৰ গুণাগুণ একে নহয়। কিছুমান মাটি উৰ্বৰ আৰু কিছুমান অনুৰ্বৰ। মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন খেতি কৰা হয়। উদ্ভিদ আৰু প্ৰাণীৰ বাবে মাটি অপৰিহাৰ্য। মাটিৰ পৰা উদ্ভিদে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। এইবাৰ আমি বায়ুৰ বিষয়ে আলোচনা কৰোঁ। আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধো গেছৰ সমষ্টি। বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড এইবোৰ থকাৰ উপৰি জলীয় বাষ্প আৰু আন আন গেছ কম পৰিমাণে থাকে। এইবাৰ আমি পোহৰৰ বিষয়ে আলোচনা কৰোঁ। পোহৰ পৰিৱেশৰ আন এটা অজৈৱিক উপাদান। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ'ল সূৰ্যৰ পোহৰ। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়, যাক আমি সৌৰ শক্তি বুলি কওঁ। সৌৰ শক্তিক কয়লা, খাৰুৱা তেল, খৰি আদিৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। এতিয়া আমি বুজিলোঁ যে বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি আদি উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰে। মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়। মানুহে নিজৰ প্ৰয়োজন পূৰাবৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ পৰা বিভিন্ন বস্তু আহৰণ কৰি নতুনকৈ কিছুমান আকৌ বস্তু নিৰ্মাণ কৰি লয় আৰু এক নতুন পৰিৱেশৰ সৃষ্টি কৰি লয়। আৰু মানুহে সৃষ্টি কৰা এই পৰিৱেশটোক মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয়। মানৱ সৃষ্ট পৰিৱেশৰ বিভিন্ন সামগ্ৰীসমূহ প্ৰাকৃতিক পৰিৱেশৰ উপাদানৰ পৰাই তৈয়াৰ কৰা হয়। উদাহৰণস্বৰূপে ৰাস্তা ঘাট সাজিবলৈ প্ৰয়োজন হোৱা শিল, বালি, আলকাতৰা আদি প্ৰকৃতিৰ একোটা উপাদান। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱ সৃষ্ট পৰিৱেশৰ উন্নতি হৈছে যদিও আনফালে প্ৰাকৃতিক উপাদানসমূহৰ অত্যধিক ব্যৱহাৰৰ বাবে
এইবোৰ কমি আহি এক সংকটৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি মানুহে বসতি কৰা সকলোবোৰ অঞ্চলৰে একোটা সুকীয়া পৰিৱেশ আছে। একোখন দেশত নানা জাতি ধৰ্মৰ লোক থকাৰ লগতে সমাজ বিশেষে সকলোৱে কিছুমান উমৈহতীয়া নীতি নিয়ম আৰু আইন মানি চলে। জাতি ধৰ্ম ভাষা শিক্ষা ৰীতি নীতি সাহিত্য শিল্পকলা আদিয়েই একোটা অঞ্চলৰ সংস্কৃতিৰ পৰিচায়ক। ইয়ে সমাজ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। মানুহে সৃষ্টি কৰা গাঁও নগৰবোৰেই একোটা অঞ্চলৰ মানৱসৃষ্ট পৰিৱেশৰ উদাহৰণ। এই ছবি দুখন দেখিছানে? এই ছবি দুখন হৈছে এইখন হৈছে প্ৰাকৃতিক পৰিৱেশৰ আৰু এইখন হৈছে মানৱসৃষ্ট পৰিৱেশৰ। এই ছবি দুখনৰ মাজত তোমালোকে কি পাৰ্থক্য দেখিলা তোমালোকৰ টোকা বহীত লিখিবা। আমি বাস কৰা সমাজখনত কিছুমান মানৱসৃষ্ট প্ৰাচীন কীৰ্তিচিহ্ন দৌল দেৱালয় মঠ মন্দিৰ গীৰ্জা মছজিদ আছে। এইবোৰ তোমালোকে দেখিছা আৰু এই সকলোবোৰে আমাৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিচয় দিয়ে। অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কীৰ্তিচিহ্ন আছে। আহাচোন আমি তাৰে কিছুমানৰ বিষয়ে জানি লওঁ। গোৱালপাৰাৰ সূৰ্য পাহাৰ, তেজপুৰৰ অগ্নিগড়, ডিমা হাছাও জিলাৰ মাইবং আৰু কাছাৰৰ সাজপুৰত কছাৰীসকলৰ কীৰ্তিচিহ্ন আছে। শিৱসাগৰ জিলাত ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ আৰু চৰাইদেউৰ মৈদাম আছে। কামৰূপ জিলাত মদন কামদেৱ, চণ্ডিকা মন্দিৰ, মেৰঘৰ আদি আছে। এইবোৰ আমাৰ দেশৰ ঐতিহ্যৰ প্ৰতীক। অসমৰ ঠায়ে ঠায়ে বিভিন্ন দৌল দেৱালয় সত্ৰ মঠ মন্দিৰ মছজিদ আদি আছে। এইবোৰ হ'ল কামৰূপৰ নৱগ্ৰহ, কামাখ্যা, উমানন্দ, পুৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি। শিৱসাগৰ জিলাৰ শিৱদৌল জয়দৌল ইত্যাদি। যোৰহাট জিলাৰ মাজুলীৰ আউনীআটী, দক্ষিণপাট আৰু কমলাবাৰী সত্ৰ, ধুবুৰীৰ টেগ বাহাদুৰ গুৰুদ্বাৰ, পাণবাৰীৰ মীৰ জুমলাৰ মছজিদ, দিখৌমুখৰ আজানপীৰৰ দৰগাহ আৰু কাছাৰৰ ভুৱন পাহাৰৰ মন্দিৰ আদি আছে। এইবোৰো আমাৰ ঐতিহ্যৰ প্ৰতীক। আমাৰ ৰাজ্যৰ পুৰণি কীৰ্তিচিহ্ন মঠ মন্দিৰ দৰগাহ আদিয়ে আমাৰ অতীতৰ ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে। এইসমূহৰ বিষয়ে আমি সকলোৱে জনা উচিত। সেয়েহে এইবোৰৰ সদ্ব্যৱহাৰ আৰু সংৰক্ষণৰ দায়িত্ব আমাৰ সকলোৰে। তোমালোকে এতিয়াৰ পৰা এই বিষয়ে সজাগ হ'বা আৰু সম্ভৱ হ'লে এই পুৰণি কীৰ্তিচিহ্নবোৰ চাবলৈ যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠ ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টিত মই তোমালোকৰ বাবে আমাৰ পৰিৱেশ পাঠৰ প্ৰশ্নসমূহৰ উত্তৰ লৈ আহিম। পাঠটি পঢ়াওঁতে তোমালোকে বৰ মনোযোগ দিয়াৰ বাবে আটাইকে ধন্যবাদ জনাম।